নমস্কাৰ, জ্যোতিষ কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বগৰী মিঠা আচাৰ বনাইছোঁ। যিহেতু এতিয়া বগৰী বতৰে হয়, সেয়েহে বগৰী আচাৰ বনাবলৈ ল'লোঁ। আহকচোন তেনেহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। বগৰী আচাৰ বনাবৰ কাৰণে মই 1.5 কেজিমান জোখাৰে বগৰী লৈছিলোঁ। সেইখিনি ভালদৰে শুকুৱাই লৈছিলোঁ ৰ'দত ধুই লৈ। আৰু ইয়াৰ কাৰণে আচাৰ বনাবলৈ মই 0.5 কেজিমান জোখৰ বগৰী বাছি লৈছোঁ। একে সমান পৰিমাণৰে মই গুড়ো লৈছোঁ ৰুকি 0.5 কেজিমান জোখৰ। আৰু এতিয়া মই মছলাখিনি ৰেডি কৰি লৈছোঁ। ইয়াত কেৰাহীখন পাতি গৰম হোৱাৰ পাছত মই পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণৰ লগতে কেইটামান শুকান জলকীয়া দি দিছোঁ। যদি আপোনালোকে জ্বলা নাখায়, জলকীয়াটো নিদিলেও হ'ল। এতিয়া মছলাখিনি ঠাণ্ডা হোৱাৰ পাছত মিক্সিত দি মই গুড়ি কৰি ল'লোঁ। এতিয়া আচাৰখিনি বনাবৰ কাৰণে কেৰাহী এখন পাতি লৈ ইয়াত অলপ মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি গৰম হৈ গ'লত মই মছলাখিনি দি দিলোঁ ইয়াত। মছলাখিনি ভালদৰে গৰম হৈ লওক। আৰু এতিয়া গুড়খিনিও ইয়াত দি দিছোঁ। মছলাখিনি ভালদৰে গুড়খিনি গলি যাবলৈ দিম। গলি গ'লে মানে বগৰীখিনি ভালদৰে তেতিয়া লাগি ধৰিব। এয়া দেখিছেনে, গুড়খিনি ভালদৰে গলিবলৈ লৈছে। গুড়খিনি ভালদৰে গলি গ'লত এতিয়া মই যিখিনি বগৰী ৰাখি থৈছিলোঁ আচাৰ বনাবলৈ, সেইখিনি ইয়াতে দি দিছোঁ। আৰু বগৰীখিনি গুড়খিনি ভালদৰে লাগি যোৱালৈকে এইখিনি লৰাই থাকিম। বেছি দেৰি লৰাব নালাগে, 5 মিনিটমান লৰালেই হৈ যাব। ইয়াত এতিয়া নিমখ দিম সোৱাদ অনুযায়ী, টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে। তাৰপাছত এইখিনি ভালদৰে লৰাই ঠাণ্ডা হ'লত মই এটা বটলত ভৰাই লৈছোঁ। আমাৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। এই দেখিছেনে, ভালদৰে এইখিনি তাত বটল এটাত ভৰাই লৈছোঁ। এনেদৰে আপোনালোকেও বনাই থৈ দিব পাৰে বহুত দিনলৈকে, কিন্তু মাজে মাজে ৰ'দত দিব লাগিব। এতিয়া আচাৰখিনি ভাল হৈ থাকিব বহুত দিনলৈ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ লাইক এটা কৰি দিব। ধন্যবাদ।